সমূহ অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই ঈদে সকলোৰে মাজত শান্তি সমৃদ্ধি বজাই ৰাখক তাৰে কামনা কৰিলোঁ। এতিয়া আমি সকলো ঈদৰ নামাজ পঢ়ি পেলাই ওলাই আহিছোঁ। এতিয়া আমাৰ অলপমান চৰবত আৰু কেকৰ যোগাৰ কৰা হৈছিলে, তো সেইটো আমি এতিয়া ৰাইজক দিম আৰু লগতে এতিয়া আমি সকলো সৰুৰ পৰা ডাঙৰলৈকে একগোট হৈ ফটো ভিডিঅ' লৈছোঁ। লগতে যি আমাৰ কেক আৰু চৰবতৰ কাৰ্যসূচী লোৱা হৈছিলে এইসমূহ আমি দি আছোঁ। বৰ বিপদজনক হৈ গৈছিলোঁ, কাৰণ কেলৈ পইচা আমাৰ হাতত উঠা নাছিলে, বহুত পইচা অসুবিধা আমি পৰি আছিলোঁ। এনেকুৱা এটা সময়ত আমি চিন্তিত হৈ চাৰিআলিত সকলো যুৱক হৈ আছিলোঁ, কি কৰোঁ কি নাই। এনেকুৱা সময়ত আমাৰ যুৱকৰ মেৰুদণ্ড বুলি ক'ব পাৰি, কাৰণ এজন মানুহক আমাৰ যুৱকৰ মেৰুদণ্ড বুলি ক'ব পাৰি। তেওঁক আমি ফোন মাৰিছোঁ, তেওঁ ফোন মৰাৰ লগে লগে কৈছে স্কেনত মাৰি লগালগ টকা 10,000 দিছে। সেইকাৰণে তেওঁ আমাৰ যুৱকৰ কাৰণে এটা মেৰুদণ্ড হয়। তেওঁক আমি যদি সন্মান নিদিওঁ তেতিয়াহ'লে আমি নিজকে নিজে লজ্জিত বুলি ভাবিম যুৱকক। সেইকাৰণে তেওঁক এখন ফুলম গামোচাৰে আমি সম্বোধনা জনাম, আমাৰ সমাজৰ আদায়ে জনাম। তেওঁৰ নাম হৈছে ফাৰুক আলী। তাৰপাছত এইবাৰ আমাৰ সমাজত আমাৰেই সকলোৰে পৰিচিত আমাৰেই মমা হয়, উমৰাহ কৰি আহিছে, তেওঁকো এখন ফুলাম গামোচাৰে মুজিবুৰ ৰহমান চাহাবক জব্বাৰ আলী চাহাবে জনাব। আমাৰ সমাজৰ আৰু গণ্যমান্য ব্যক্তি আছে, অলপ ছাইডত আহিব লাগে। আমাৰ বদুল কা তেওঁ আমাক বহুত সহায় কৰিছে গেটৰ কাৰণে, তেওঁকো এখন ফুলাম গামোচাৰে আমাৰ সমাজৰ ফাইজুদ্দিনে জনাব। আমাৰ লগত সকলো সময়ত জড়িত হৈ থকা আমাৰ সমাজৰ গণ্যমান্য ব্যক্তি ৰহিম আহমেদ চাহাবক এখন ফুলাম গামোচাৰে চালেকুদ্দিন আহমেদে জনাব। তেওঁ আমাক বহুত সহায় কৰিছে, সকলো সময়ত তেওঁ আমাক খুব পৰামৰ্শ দি গৈছে। আলাউদ্দিন চাহাবে জব্বাৰ আলী চাহাবক এখন ফুলাম গামোচা জনাব। তেওঁলোক আহিছিলে আমাৰ মাজত, ৰাতিপুৱাৰ পৰা তেওঁলোকৰ ডিউটি আছিলে, ডিউটি পৰা সুন্দৰভাৱে তেওঁলোকে কৰিলে। সেইকাৰণে আমি তেওঁলোকক আমাৰ ফালৰ পৰা যেনেকৈ চাকৰি সমাজ হৈ মৰঙী আঞ্চলিক হৈ আপোনালোকক অভিনন্দন জনাইছোঁ। ফুলাম গামোচাৰে দিম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকৰ অসুবিধা হোৱাৰ বাবে আমি দিব পৰা নাই। বাকী আপোনালোকে যি আৰু ফিউচাৰ আমাৰ আছে আপোনালোকে আহি দিয়ে, এইদৰে যাতে আমাক শুশ্ৰূষা কৰে, সুবিধা আমাৰ সমাজৰে সাধিকাৰ যি খতমলাভী আমাক পঠাইছিলে, তেওঁক থাকি গৈছে অলপ পলমটো অহাৰ কাৰণে। গামোচাৰে আমাৰ সমাজৰ বিজাদানীয়ে আমাৰ সমাজৰ ৰুবুলখিনি ক'ত ঘূৰি আছে। আমাৰ এই সমাজৰ আমাৰ ৰুবুলখিনি চবৰে প্ৰিয় হয়, চবৰ লগতে হাঁহি ধেমালি কৰি, বিশেষকৈ মনত বেছি হাঁহি ধেমালি কৰে। তেওঁ আজি ঈদৰ পৰা ৰাতিপুৱা পোৱাই নাছিলোঁ মই, তেওঁক এখন ফুলাম গামোচাৰে আমাৰ সমাজৰ জলিয়ালিয়ে পিন্ধাব। আমাৰ সমাজৰ এতিয়া আমাৰ সমাজৰে হয় হাফিজ চাহাবৰ আব্বা কালাম। এইটো বৰ আনন্দময় গৌৰৱময়, কাৰণ তেওঁৰ জীৱনটো বৰ গৌৰৱময় জীৱন বুলি মই অনুভৱ কৰোঁ। টকা পইচা মানুহৰ জীৱনত একো নাই, তেওঁ সন্তান বনাই আছে, হীৰাৰ টুকুৰা বনাই আছে, আৰু আমি হয়তো শিলগুটি বুটলি আছোঁ। তেওঁ জন্নত আৰু দুনিয়া দুটা আলাই নচিব কৰি আছে। দুনিয়াতে তেওঁৰ ইজ্জত আছে আৰু মৰাৰ পিছত তেওঁৰ ইজ্জত আছে। এইটো বৰ ডাঙৰ কথা, বৰ ডাঙৰ কাম তেওঁ কৰি আছে। তেওঁক আমি সদায় সম্বোধনা জনাব লাগে, সদায় সন্মান জনাব লাগে। এনেকুৱা এজন ব্যক্তি তেওঁ। তো তেওঁক এখন ফুলাম গামোচাৰে আমাৰ লেটেকু চাপৰি সমাজ হয়, সকলো ফালৰ পৰা যোনে পিন্ধাব পাৰে, লেটেকু চাপৰি সমাজ হয়, ময়ে পিন্ধাই দিছোঁ। গামোচাৰে আমাৰ সমাজৰ
বলবলগীয়া হৈ আছে হয়তো কেতিয়াবা পইচাৰ অসুবিধা হয় তেওঁলোকে পকেটৰ পৰা দি হ'লেও প্ৰতিৰোধ কৰি হ'লেও তেওঁ গেট ইয়াত বনায় পুৰাণ অনুসাৰে সম্পূৰ্ণ মিৰাজ আলি চাহ ক'ত আছে আমাৰ সমাজৰ পইচা পিনে অহা বছৰ তুমি দিবা ধুনীয়াকৈ থাকে সেইকাৰণে পিন্ধাইছিল কেকটো দে নাই অলপ উঠাই দে কেক লিখি দে ঐ ভাই আমজাদ কাক দে তলত খাই যাওক অঁ ফটো নামাৰো নলয় নি ঐ তক লৈ চবত খাই যা আৰাম চালাম কেক লাগে ঐ কেকটো দে আৰিফ সেইটো কেকটো লৈ যা